কি কৰিছে সকলোৰে? দুপৰীয়া ভাত খালেনে? আমি আহিছোঁ আজি মাহীহঁতৰ ঘৰত, মানে কাঁহীবাৰীত আজি মেলা আছে আৰু মেলাৰ কাৰণে আমি আহিলোঁ। এওঁ আৰু মই মা আহিছোঁ। গোটেইকেইটাই মেলা চাবৰ কাৰণে আহিলোঁ। তেনেকৈ দেখা নাই মেলা ইয়াত কেনেকৈ পতা হয়, বহুত ডাঙৰকৈ পতা হয় বোলে। সাজ পোছাক পৰিধান কৰি ধুনীয়াকৈ ইয়াত মেলাবোৰ পতা হয়। আমি অহা অকণ দেৰিয়ে হ'ল। ইয়াত কিবা গোসাঁই লৈ যায় এনেকুৱা কিবা এটা পৰম্পৰা আছে, সেইখিনি আমি আহি নাপালোঁহি। আহি এতিয়া বাকীখিনি আমি মেলাত গৈ দেখিম কি হয়। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। প্ৰথম গৈ পাই আমাক এগিলাচ পানী আৰু লগত নাৰিকলৰ পিঠা দিলে। খাই মেলি কৈ আমি মেলালৈ গ'লোঁ। এই উৎসৱৰ বিশেষত্ব হৈছে বিশেষকৈ তিৱাসকলে পালন কৰে এই উৎসৱটো। ইয়াক চগ্ৰা মিছোৱা বুলি কোৱা হয়। মই প্ৰথমবাৰৰ বাবে শুনিছোঁ। আগৰ ৰজা মহাৰজা দিনৰ পৰা এই উৎসৱ পালন কৰা হয়। ৰজা মহাৰজাৰ দিনৰ পৰা যিসকলৰ ব্যক্তি এতিয়ালৈকে আছে, তেওঁলোকৰ ঘৰৰ পৰাই এই গোসাঁই থাপনাসমূহ লৈ আহি এই উৎসৱ পালন কৰে আৰু বিভিন্ন ধৰণৰ সাজ পোছাক পৰিধান কৰি ইয়াত নৃত্য পৰিধান কৰে। আমি নৃত্য পৰিধান কৰাও দেখিছোঁ আৰু ঠায়ে ঠায়ে আমাৰ নাম প্ৰসংগও হৈ আছে। মানে ফিল্ডখনো বহুত ডাঙৰ আছিল। আমি আহিছিলোঁ মেলা চাবৰ কাৰণে। হনুমান মেলাতকৈও বেছি বিশেষত্ব মানে কি, বিহুৰ পিছত পতা হয়, চৰাইবাহীত হয় মেলাখন। আমি নিজে চাব আহিলোঁ। তেনেকৈ এনেই চাই ফুৰিছোঁ আৰু বস্তু তেনেকৈ লোৱা নাই। মানুহ বহুত, মানে ৰখিবলৈ জেগা নাই। তাৰপিছত তাতে চাই থাকোঁতে মই ফুলি এযোৰ মোক ল'ব দিলে এওঁ। ফুলি এযোৰকে ল'লোঁ, ঝুমকা এযোৰ, তাকে পিন্ধি দেখালোঁ তাতে। তাৰপিছত এয়া নৃত্য পৰিধান কৰি বুলি কোৱা গৈছিলে যে সৰু সৰু কণমানি শিশুসকলে তেওঁলোকে সাজ পোছাক পৰিধান কৰি ট্ৰেডিশ্যনেল যিবোৰ ড্ৰেছ আছে সেইবোৰ পৰিধান কৰি তেওঁলোকে এনেদৰে নৃত্য কৰে। সেইটো আকৌ যুদ্ধ লগা নহয় দেই, নৃত্যই আছিলে সেইটো। তেওঁলোকৰ এটা পৰম্পৰাগত নৃত্য। আৰু তাতে চাই থাকোঁতে বেগ এটা চালোঁ, সৰু পাৰ্চ টাইপৰ। তেনেকুৱা ধৰণৰ এনেকুৱা বেগ এটালৈকে ল'লোঁ আৰু বেলেগ বিশেষ একো লোৱা নাই। তাৰপিছত লৈ আমি ঘৰলৈ যাবলৈ ৰেডি হ'লোঁ আৰু সন্ধিয়া হৈছে যিহেতু ঘৰলৈ অলপ দূৰো আছে। গতিকে আজিলৈ ইমানেই আছিলে। বাই।